নমস্কাৰ এছে নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ইউক্ৰেইনক সহায় কৰা দেশৰ ওপৰত আক্ৰমণ চলাব পুটিনে আৰু পুটিনে দিছে এই সকিয়নি। দৰ্শকসকল আন ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ কৰাৰ ক্ষমতা ৰাছিয়াৰ আছে বুলি পুটিনৰ হুংকাৰ আৰু তাৎক্ষণিকভাৱে আক্ৰমণ কৰাৰ ক্ষমতা ৰাছিয়াৰ আছে বুলি হুংকাৰ দিলে পুটিনে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজত হস্তক্ষেপ কৰা দেশক সকিয়নি ভ্লাডিমিৰ পুটিনৰ। দৰ্শকসকল আজিৰ সকলোতকৈ ডাঙৰ খবৰ জনাই আছোঁ। ইউক্ৰেইনত যাতে অস্ত্ৰ প্ৰেৰণ নকৰে তাৰ বাবেও আমেৰিকাক সকিয়নি দিছে পুটিনে। দৰ্শকসকল ৰাছিয়াক যুদ্ধৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা দেশৰ ওপৰত আক্ৰমণ কৰিব বুলি সকিয়নি দিছে পুটিনে আৰু ইউক্ৰেইনক সহায় কৰা দেশৰ ওপৰত আক্ৰমণ চলাব পুটিনে। দৰ্শকসকল পুটিনে দিছে এই সকিয়নি আৰু আন ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ কৰাৰ ক্ষমতা ৰাছিয়াৰ আছে বুলি পুটিনৰ হুংকাৰ। দৰ্শকসকল এই মুহূৰ্তত জনাই আছোঁ তাৎক্ষণিকভাৱে আক্ৰমণ কৰাৰ ক্ষমতা ৰাছিয়াৰ আছে বুলি হুংকাৰ দিলে পুটিনে আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজত হস্তক্ষেপ কৰা দেশক সকিয়নি ভ্লাডিমিৰ পুটিনৰ। ইউক্ৰেইনত যাতে অস্ত্ৰ প্ৰেৰণ নকৰে তাৰ বাবেও আমেৰিকাক সকিয়নি দিছে পুটিনে। ৰাছিয়াক যুদ্ধৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা দেশৰ ওপৰত আক্ৰমণ কৰিব বুলি পুটিনৰ সকিয়নি। দৰ্শকসকল আজিৰ ২ নম্বৰ খবৰটো হৈছে মোদী অসমত ভ্ৰমণৰ দিনাই গুৱাহাটীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ আৰু মূল্যবৃদ্ধিক লৈ উত্তাল প্ৰতিবাদ আম আদমি পাৰ্টিৰ আৰু ৰাজপথত বহি পৰিল শ শ আম আদমি পাৰ্টিৰ সমৰ্থক। প্ৰতিবাদকাৰীক বাধা দিলে আৰক্ষীয়ে। দৰ্শকসকল আজিৰ ৩ নম্বৰ খবৰটো হৈছে হিজাব পিন্ধাক নিষেধাজ্ঞা জাৰি কৰিছিল এখন বিদ্যালয়ত আৰু বিতৰ্ক ভাৰি যোৱাত উঠাই ল'লে নিষেধাজ্ঞা। দৰ্শকসকল জনাই আছোঁ সকলোতকৈ ডাঙৰ খবৰ। কাশ্মীৰৰ বাৰামুল্লাৰ এখন বিদ্যালয়ত হিজাব পিন্ধাক লৈ জাৰি কৰিছিল নিষেধাজ্ঞা আৰু দৰ্শকসকল বিদ্যালয়ৰ কৰ্মচাৰীক হিজাব পিন্ধি নাহিবলৈ জাৰি কৰিছিল জাননী আৰু বিতৰ্ক ভাৰি যোৱাৰ পিছত হিজাবক লৈ জাৰি কৰা নিষেধাজ্ঞা উঠাই লয় কৰ্তৃপক্ষই আৰু বাৰামুল্লা ডেগাৰ পৰিবাৰ স্কুলে কৰ্মচাৰীক হিজাব পিন্ধি নাহিবলৈ জাৰি কৰিছিল জাননী আৰু এই ঘটনাৰ পিছতে বিজেপি চৰকাৰক উভতি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে। দৰ্শকসকল হিজাব পিন্ধা নিষেধাজ্ঞাক গৰিহণা দিয়ে মেহবুবা মুফতিয়ে।